স্বাগতম জনাইছোঁ শিকোৱালৈ। আজি মই শিকাম যে কিদৰে লসাগু উলিয়াব 2 বা 3 ছেকেণ্ডৰ ভিতৰত। লসাগু উলিয়াবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব লসাগুটো কি। লসাগু হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক। লসাগু উলিয়াবৰ কাৰণে গুণিতক কিদৰে উলিয়ায় সেইটো জানিব লাগিব। তো আহক প্ৰথমতে গুণিতক কিদৰে উলিয়ায় সেইটো চাওঁ। ছাপ'জ মই 2 গুণিতকটো উলিয়াব লাগে। আপুনি কেনেকৈ উলিয়াব? জাষ্ট 2 প্লাছ কৰি গ'লে হ'ল। 2 4 6 8 10 তাৰপিছত আহিব 12। ঠিক এইদৰে 2 ওলাব দিছে, গতিকে 2 বাঢ়ি গৈ থাকিব। ঠিক আছে, 12 পিছত আহিব আপোনাৰ 14 এণ্ড ছ অন, এনেকৈ গৈ থাকিব। আৰু এটা এক্সাম্পল লওঁ, 6ৰ গুণিতকবোৰ হ'ব 6 12 18 24 30 36 এনেকৈ গৈ থাকিব। 6 যিহেতু 6 গুণিতক উলিয়াব দিছে, আমাৰ 6 বাঢ়ি থাকিব। এইটো আপুনি চাওক, 6 6 12 12 6 18 18 6 24 তেনেকৈ 6 6 বাঢ়ি গৈছে। আৰু এটা এক্সাম্পল লওঁ, ছাপ'জ 15টো কি হ'ব? 15 30 45 আগৰ নিচিনাকৈ বাঢ়ি গৈ থাকিব। ইয়াত চাইছে এতিয়া 15 আছে, গতিকে 15কৈ বাঢ়ি গৈ থাকিব। 60 আৰু এনেকৈ গৈ থাকিব। ঠিক আছে, আশা কৰোঁ এইখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি চাওঁ লসাগু কিদৰে ওলাম। ধৰা হ'ল আমাক লসাগু উলিয়াব দিছে 2 4 আৰু 8ৰ। এতিয়া আপোনালোকে যোনটো ছাকচেছিভ মেথড আমি স্কুল লেভেলতে শিকিছিলোঁ, সেনেকৈ হয়তো আপোনালোকে এতিয়ালৈ লসাগু উলিয়াইছিলে। মই দেখুৱাই দিছোঁ কেনেকৈ আছিলে। আমি এই ধৰণে লসাগু উলিয়াইছিলোঁ। 2 4 8 2 এবাৰ, 4 দুবাৰ, 8 4বাৰ, আকৌ 2 এবাৰ দুবাৰ। এইখিনি কি কৰিছোঁ, আমি মাল্টিপ্লাই কৰিছিলোঁ। এইটো পাইছিল 8। কিন্তু আপুনি এইদৰে যদি আপুনি লসাগু উলিয়াই থাকে, তো আপোনাৰ 15 পৰা 20 ছেকেণ্ড লাগি যাব। কিন্তু মই যোনটো প্ৰচেছ শিকাম, সেইটোৰ পিছত আপুনি 4 বা 5 ছেকেণ্ডৰ ভিতৰতে মুখে মুখে লসাগু উলিয়াব পাৰিব। মোৰ মেথডটো চাওকচোন। এই আমাৰ যিকেইটা সংখ্যাৰ আমাৰ লসাগু উলিয়াবলৈ দিব, সেই সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰক। এই 3টা সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 8। তাৰপিছত চাওক বাকী থকা সংখ্যাকেইটাৰে এই 8ক ডিভাইড হয়নে নহয়। 8ক 2ৰে ডিভাইড হয়নে? হয়। 8ক 4ৰে ডিভাইড হয়নে? হয়। যেতিয়া আমাৰ বাকী থকা সংখ্যাকেইটাৰে এই ডাঙৰ সংখ্যাটোক ডিভাইড হ'ব, এই ডাঙৰ সংখ্যাটোৱে হ'ব আমাৰ লসাগু। গতিকে 2 4 আৰু 8ৰ লসাগু হ'ল 8। ঠিক আছে, বুজিবৰ কাৰণে মই আৰু এটা এক্সাম্পল লৈ লৈছোঁ। 4 8 আৰু 32। ফাৰ্ষ্ট ষ্টেপটো হ'ল আপুনি ডাঙৰ কোনটো সংখ্যা সেইটো বিচাৰক। 4 8 আৰু 32 ডাঙৰ সংখ্যা 32। তাৰপিছত চাওক এই ডাঙৰ সংখ্যাটো বাকী থকা সংখ্যাকেইটাৰে ডিভাইড হয়নে নহয়। 32ক 4ৰে ডিভাইড হয়নে? হয়। 32ক 8ৰে ডিভাইড হয়নে? হয়। গতিকে আমাৰ কি হ'ব? এই ডাঙৰ সংখ্যাটোৱে হ'ব লসাগু, এই সংখ্যাকেইটাৰ লসাগু। এনচাৰ হ'ব 32। ঠিক আছে, আৰু এটা এক্সাম্পল লওঁ। 5 10 আৰু 20। এতিয়া আপুনি আগৰ দৰে চাওক যে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? 20। তাৰপিছত ছেকেণ্ড ষ্টেপত চাওক যে এই 20ক বাকী থকা সংখ্যাটোৱে ডিভাইড হয়নে নহয়। 20ক 5ৰে ডিভাইড হয়নে? হয়। হৰণ হয়নে? হয়। 20ক 10ৰে হৰণ হয়নে নহয়? হয়। গতিকে কি হ'ব, যে আমাৰ এই সংখ্যাটো বাকী থকা সংখ্যাকেইটাৰে ডিভাইড হৈ গ'ল। গতিকে আমাৰ এই ডাঙৰ সংখ্যাটোৱে হ'ব লসাগু, এই সংখ্যাকেইটাৰ লসাগু। এয়া হ'ব 20। এতিয়া আমি অলপ বেলেগ ধৰণৰ এক্সাম্পল এটা লওঁ। ছাপ'জ আপোনাক লসাগু উলিয়াব দিছে 2 4 আৰু 6। এইটো আপুনি কেনেদৰে লসাগু উলিয়াব? ঠিক আগৰ দৰেই আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰক। আটাইতকৈ ডাঙৰ সংখ্যা 6। এতিয়া চাওক 6ক বাকী দুটা সংখ্যাৰে হৰণ গৈছে নাই যোৱা নাই? 6ক 2ৰে হৰণ যায়নে? যায়।
6 কিন্তু 6ক 4ৰে হৰণ নাযায় তেতিয়া আমি তেনেস্থলত আমি কি কৰিম যোনটো 6ৰ নেক্সট গুণিতক 6ৰ প্ৰথম গুণিতক 6 হয় নহয় এই ওপৰত ওলাই থৈ দিছোঁ তাৰ নেক্সট গুণিতক কি 12 আমি চাম 6ৰ নেক্সট গুণিতক অৰ্থাৎ 12ক এই সংখ্যাটোৰে হৰণ যাব নাই 12ক 4ৰে হৰণ যাবনে ইয়েছ যাব গতিকে আমাৰ লসাগু হ'ব তেতিয়া 6টো লসাগু নহয় এইটো হ'ব লসাগু আপোনাৰ নতুন যোনটো আপুনি গুণিতক লৈছে যোনটো ডিভাইড যাব হৰণ হ'ব সেইটোৱে হ'ব আপোনাৰ লসাগু গতিকে 2 4 আৰু 6 লসাগু হ'ব 12 ঠিক আছে আৰু এটা এক্সাম্পল লৈছোঁ সাপোজ 5 10 আৰু 15 লৈছোঁ এতিয়া ফাৰ্ষ্ট অফ অল আমি চাম যে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো সেইটো 15 তাৰপিছত চাম বাকী দুটা সংখ্যা বাকীকেইটা সংখ্যা ইয়াক ডিভাইড হৈছে নে নাই 15ক 5ৰে ডিভাইড হৈছে নে হ'বনে হ'ব কিন্তু 15ক 10ৰে ডিভাইড হ'ব নাই নহ'ব তেতিয়া আমি কি কৰিম 15ৰ নেক্সট গুণিতকটো ল'ম আমি ওপৰত ওলাই থৈ দিছোঁ চাওক 15ৰ ফাৰ্ষ্ট গুণিতক হ'ল 15 সেই সংখ্যাটো নিজে আৰু নেক্সট হ'ব 15 প্লাছ প্লাছ এনেকৈ বঢ়াই গ'লে হ'ল 15ৰ নেক্সট সংখ্যা গুণিতকটো হ'ল 30 গতিকে আমি চাম এই যোনটো সংখ্যা 15ক যিয়ে হৰণ নাযায় যিটো সংখ্যাৰ হৰণ নাযায় সেইটোক এই ডাঙৰ সংখ্যাটো নেক্সট গুণিতকটো হৰণ যাব নাযাব 15ৰ নেক্সট গুণিতক হ'ল 30 30ক 10ৰে হৰণ যাবনে যাব গতিকে আমাৰ লসাগু হ'ব এইটো সংখ্যাটো 30 আনচাৰ হ'ব 30 ঠিক আছে মই আজিৰ ভিডিঅ'টোৰ লাষ্ট এক্সাম্পলটো লৈ লৈছোঁ সাপোজ এতিয়া আছে 20 30 আৰু 40 ঠিক আগৰ দৰে আপুনি আগৰ দৰে লসাগু উলিয়াব ঠিক আগৰ দৰে এইটো সেম প্ৰচেছ ফাৰ্ষ্ট ষ্টেপত আপুনি ডাঙৰ সংখ্যাটো বিচাৰক 40 তাৰপিছত চাওক এই 40ক বাকী দুটা সংখ্যাৰে ডিভাইড হ'ব নে নহ'ব 40ক 20ৰে ডিভাইড হয়নে হ'ব দুবাৰ যাব 40ক 30ৰে ডিভাইড হ'বনে নহয় তেনেস্থলত আমি কি কৰিম 40ৰ নেক্সট গুণিতকটো ল'ম 40ৰ নেক্সট গুণিতক কি হ'ব 40 + 40 80 এতিয়া চাম 80ক এইটো সংখ্যাৰে ডিভাইড হয় নে নহয় 80ক 30ৰে ডিভাইড নহয় যদি নহয় কি কৰিম আমি আকৌ তাৰ নেক্সট গুণিতক 40ৰ নেক্সট গুণিতক কি 80ৰ পিছত কি আহিব 120 120ক এইটোৰে ডিভাইড হ'ব নে নহয় 30ৰে 120ক 30ৰে ডিভাইড হ'বনে হ'ব কেইবাৰ যাব 4 টাইমছ গতিকে যেতিয়া যিহেতু এইটো সংখ্যাৰে ডিভাইড হৈ গ'ল তেতিয়া এই সংখ্যাটোৱে হ'ব ইয়াৰ লসাগু হ'ব 120 আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ